মাজনী এক গ্লাস পানী লৈ আছো। নিশ্চয় ৰবা দেউতা। মই এই খৰিডাল আনলো, এই গধূলি দুটা মানুহ হব, আলি তুমি বিক্ৰী কৰি দিবা। মই এতিয়া কামৰ কাৰণে অলপমান যাওঁ। ৰাখি বন্ধন মানে কি তোমাৰতো ভাই নাই, দাদা নাই, তুমি কাকনো ৰাখি পিন্ধাবা? লৈ আহিম দা, তুমি এতিয়া যোৱা অলপ পঢ়াকে যাওঁ আৰু বেপাৰী আহিলে এইটো দিবি পঠাবা দা। ক'ত যাব আছে তই? মই মানে কাম বিচাৰি আছিলো। বিচাৰি কোনো কাম পোৱা নাই, ঘৰতো অলপ চলাটো টান হৈছে। সেইকাৰণে মই বোলে যদি কিবা কাম চাম আছিল কৰিলো হয়। কাম কৰবি তই? কৰিলো হয়। কাম কৰ, যেতিয়া এটা কাম কৰ, এই পুখুৰীটো দেখছে না কিবা মেকআপ আছে। আজি যিখিনি পাৰা তই সেইখিনি কৰি দি। তাকেতো ইমানটো আকাদিনটো নৰিম। আজি যিখিনি পাৰা সেইখিনি কৰি দি। তই কাম কৰবি তে? কাম কৰো। তই কৰ আজি যিখিনি পাৰা সেইখিনি কৰি ল। তুমি লাগি দিব অলপ। লাগি দিয়ে মই দাদা বেছি সময় কিন্তু কৰিবও নোৱাৰিম। যিখিনি কৰা আজি মানে সৰু এটা আঁকি আছে না, তাৰো আজি ৰাখি বন্ধন মানে মোক ৰাখি নিবা কৈছে। দাদা মই আজি হলেই দিয়ক। কৰিলে নেকি? শেষ কৰা নাই, এই কামটো শেষ কৰিলোঁ। কালি আৰুতো আহিমেই মানে ঘৰত মানে সৰু এটো আকলা আছে নে, দিগদাৰ কিবা অলপ পইচা দিয়াকে ঘৰতে অলপমান তাৰমানে অলপ সেই হৈছে টান বহুত। পইচা দিব লাগিব, পইচা অলপ দিয়াকে ঘৰত। কালি কিন্তু মিছ নকৰবা। নাই আহিম দাদা আহিম। কালি সোনকালে আহিবা কিন্তু। মই সোনকালে আহিম, ৰাতিপুৱা 8টাতে আহিম। আজি লৈ যাওঁ এইখিনি, কালি মই দিম যোৱা আৰু কালি আহিবা কিন্তু মিছ নকৰবা। আহিম চিন্তা কৰিব নালাগে। দিয়ক ৰাখি আছো নে দোকানত? এই ৰাখি একডাল দিয়া আৰু অলপ খোৱা বস্তু দি আছো। এই মুড়ি এক প্লেট, বাদাম এক প্লেট এনেকৈ দি আছো। খৰি বেচো ন? খৰি বেচো। তেলিয়া কাম কৰবা, হাতী মেলা অলপ খৰি থৈ দিবা, মই আহি লৈ যাম। হয় নেকি? আহিবা যোৱা আছে, যোৱা ঘৰত খৰি আৰু নাই আছে। মাজনী মাজনী শুনাছো তুমি ভাল পোৱা বস্তুটো আনিছো হা। আছো দা দাদা ইয়াতে ৰাখি আছে আৰু তুমি ভাল পোৱা খোৱা বস্তুও আছে হা। তুমি বঢ়িয়াকে খোৱাগে যাওঁ। হ'ব দা হ'ব দা। মাজনী চাহ হৈছিনে? মাজনী চাহটো হৈছি যদি লৈ আহা, মই কামত যাওঁ, কাম বিচাৰি কিনে।
আছ তলা খৰি থৈ দিছোঁ ৰ'বা খৰিডালে তেছে খৰি এইয়া সানি ন কেমনা মন মাৰি এখন বহি আছে এতিয়ালৈকে ৰাখি আছে পিন্ধোৱা নাই দেউতাক আনিব দিলোঁ দেউতা মৰমতে আনি দিলে মোৰ দাদাও নাই ভাইও নাই কাকনো পিন্ধাও তুমি তেনেকৈ কিয় কৈছা তুমি যি কলা আৰু এনেকৈ নক'বা মই আছো নহয় তোমাৰ দাদা দে তুমি ৰাখীডাল পিন্ধি দে আজিৰ পৰা মই তোমাৰ দাদা হ'ব দে আজিৰ পৰা তুমি মোৰ দাদা এই চ আমাৰো আপিটোৰ কাম আর কি কম মই বাবু তোৰ আজি ৰাখি বন্ধন বুলি মনত আছে তোৰ ভণ্টি নাই ভণ্টি এটা পালি কি ধুনীয়া ভণ্টি ভণ্টি কিবা গিফ্ট দিলি নাই জানা নাই দিয়া দেউতা ৰতে ৰ তুমি এটা দাদা পালা এওঁ এটা ভণ্টি পালা গতিকে তনাটো মিলাই থাকিবা গতিকে ভগৱানে ভাল কৰক তনাটোকো দা যাওক নাজানো তুমি ঘৰত যাওক এই আহি থাকিবা শুনছ না আহি থাকিবা